মিলিয়ন হৈছে তো আমি কেকটো আইয়া তো এক দিন দিন আর কই গেল বাবু দেখে বুঝে 1 2 3 हे दोस्तों 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 বলো ভিডিওটো আৰম্ভ করো। हेलो गाइस वेलकम टू माय चैनल इट्स मोकी हियर गाइस আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি কোনো ধৰণৰ টিপছ নিদিও আজিৰ ভিডিঅ'ৰ জৰিয়তে কোনো ধৰণৰ রোস্ট নকৰো আজিৰ ভিডিঅ'টো আমি বনাব গৈ আছো এটা বেলেগতকৈ বেলেগ এটা ভিডিঅ' হয় আজি আমি এই ভিডিঅ'টোত কথা পাতিম এজন বেলেগতকৈ বেলেগ এজন মানুহৰ বিষয়ে যিজন মানুহ বৰ্তমান অসমত ইউটিউব জগতৰ এজন ষ্টাৰ যিজন মানুহে বৰ্তমান অসমত ইউটিউব জগতখনক এটা বেলেগ স্তৰলৈ লৈ গৈছে হয় থাম্বনেইল দেখি ইতিমধ্যে আপোনালোকে গম পাইছেই আমি আজি কাৰ কথা ক'বলৈ ওলাইছো হয় আজি আমি কথা পাতিম এজন সহজ সৰল মনৰ অসমীয়াৰ কথা যিজন অসমীয়াই হেই দোস্ত নামেৰে ভিডিঅ'টো আৰম্ভ কৰি আজি এইখন অসমতে 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে আমি ডিম্পু বৰুৱাক 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কাৰণে অভিনন্দন জনাইছো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো সো গাইজ বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বৰ্তমান ডিম্পু বৰুৱা অসমৰ এজন চিনাকি নাম আৰু এই ডিম্পু বৰুৱাই হৈছে অসমত ইউটিউবক এটা বেলেগ স্তৰলৈ লৈ যোৱা এজন মানুহ এই ডিম্পু বৰুৱাই আজিৰ পৰা প্ৰায় 4 বছৰ আগতে ডিম্পু বৰুৱা নামৰ এটা ইউটিউবত চেনেল খুলিছিল আৰু সেই চেনেলৰ জৰিয়তে ডিম্পু বৰুৱাক এই অসমৰ ৰাইজে চিনিবলৈ আৰম্ভ কৰিছিল আৰু আজিৰ দিনত ডিম্পু বৰুৱাৰ দুটা চেনেল এটা চেনেলৰ নাম হৈছে ডিম্পু বৰুৱা আৰু দ্বিতীয়টো চেনেলৰ নাম হৈছে ডিম্পুজ ব্লগ আৰু ডিম্পু বৰুৱাৰ দ্বিতীয়টো ইউটিউব চেনেল ডিম্পুজ ব্লগ নামৰ ইউটিউব চেনেলটোৱে 6 ছেপ্টেম্বৰত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আমি হেতুলৈ ডিম্পু বৰুৱাক আগতে অভিনন্দন জনাইছো আজি আকৌ এবাৰ ডিম্পুজ ব্লগ চেনেলটোত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কাৰণে অভিনন্দন জনাইছো আৰু ডিম্পু বৰুৱাৰ প্ৰথমটো ইউটিউব চেনেল যেটো নাম হৈছে ডিম্পু বৰুৱা সেই চেনেলটোৱে জুৱাকালি তথা 16 ডিসেম্বৰত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ডিম্পু বৰুৱাক আমি অশেষ অভিনন্দন জনাইছো তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ডিম্পু বৰুৱা আৰু আগুৱাই যাওক তাৰে কামনা কৰিছো হয় ডিম্পু বৰুৱা আমাৰ গৌৰৱ আমি ডিম্পু বৰুৱাক লৈ গৌৰৱান্বিত হয় ডিম্পু বৰুৱা হৈছে অসমৰ প্ৰথমজন ব্যক্তি যাৰ হাতত আছে গুগলৰ পৰা অহা অৰ্থাৎ আমেৰিকাৰ পৰা অহা গোল্ডেন প্লে বাটন আৰু ডিম্পু বৰুৱা হৈছে অসমৰ প্ৰথমজন ইউটিউবাৰ যাৰ দুটা চেনেলত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ডিম্পু বৰুৱাৰ প্ৰথমটো ইউটিউব চেনেল ডিম্পু বৰুৱা নামৰ চেনেলটোত তেওঁ টেকনিক্যাল এডুকেশনাল আৰু বিভিন্ন ধৰণৰ ভিডিঅ'ৰ জৰিয়তে ৰাইজক মনোৰঞ্জন দিছিল আৰু দৰ্শকৰ পৰা তেওঁ বহুত ভাল পোৱা বহুত মৰম পাইছিল আৰু তাৰ ফলতে ডিম্পু বৰুৱা নামৰ ইউটিউব চেনেলটোৱে যোৱাকালি অৰ্থাৎ 16 ডিসেম্বৰত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আৰু ডিম্পু বৰুৱাৰ দ্বিতীয়টো ইউটিউব চেনেল ডিম্পুজ ব্লগ নামৰ চেনেলটোৱে আজিৰ পৰা প্ৰায় 2 বছৰ আগতে ইয়ামাহা গাড়ী এখন লৈ প্ৰথম ব্লগ ভিডিঅ' এটা বনোৱা আৰম্ভ কৰিছিল আৰু তেওঁ প্ৰায় 300তকৈ অধিক ভিডিঅ' বনাই শেষ কৰিছে তেওঁৰ ভিডিঅ'ৰ যোগেদি তেওঁ কলকাতা দেখুৱাইছিল তেওঁৰ ভিডিঅ'ৰ যোগেদি তেওঁ তাজমহল দেখুৱাইছিল আৰু কেতিয়াবা তেওঁৰ ভিডিঅ'ৰ যোগেদি তেওঁ ডাঙৰ গছ এটা দেখুৱাইছিল তাৰ উপৰি তেওঁৰ ভিডিঅ'ৰ যোগেদি তেওঁ সুইজাৰলেণ্ড দেখুৱাইছিল তেওঁ আমেৰিকাৰ নাসা দেখুৱাইছিল তেওঁ লণ্ডন দেখুৱাইছিল তেওঁ বিভিন্ন ধৰণৰ ঠাই তেওঁ ভ্ৰমণ কৰোৱাইছিল তেওঁৰ ভিডিঅ'ৰ যোগেদি করোনা মহামাৰীত লকডাউনত ঘৰত বহি থাকি সকলোৱে বৰিং হৈছিল সেই সময়ত তেওঁ এনেকুৱা ভিডিঅ'বোৰ দি তেওঁ ৰাইজক মনোৰঞ্জন কৰিছিল আৰু দৰ্শকৰ পৰা বহুত ভাল পোৱা বহুত মৰম লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ বিপৰীতে ডিম্পুজ ব্লগ নামৰ চেনেলটোৱে 6 ছেপ্টেম্বৰত 1 মিলিয়ন সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল ডিম্পু বৰুৱাৰ দুয়োটা ইউটিউব চেনেল ডিম্পু বৰুৱা আৰু ডিম্পুজ ব্লগ নামৰ ইউটিউব চেনেল দুটাই 1 মিলিয়ন সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি অভিনন্দন জনাইছো ডিম্পু বৰুৱাক Congratulations Dimpuda for your bright future. দুয়োটা চেনেলৰ জৰিয়তে এনেকৈ ভিডিঅ' বনাই আজি অসমৰ ভিতৰত নাম্বাৰ 1 ইউটিউবাৰ অসমৰ ভিতৰত জনপ্ৰিয় ইউটিউবাৰ হিচাপে পৰিচিত হৈছে ডিম্পু বৰুৱা আৰু অসমত বিভিন্ন নেদেখা ঠাইবোৰ আমি ডিম্পুজ ব্লগ নামৰ ইউটিউবৰ জৰিয়তে আমি দেখিবলৈ পাই আছো আৰু কেৱল অসমতে নহয় অসমৰ বাহিৰত যেনেকুৱা কলকাতা হওক যেনেকুৱা তাজমহল হওক আৰু তাৰ লগতে পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাৰ ভিডিঅ' আমি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল ডিম্পুজ ব্লগৰ জৰিয়তে দেখিবলৈ পাইছো অসমীয়া ষ্টাইলত আৰু অসমীয়া ভাৰ্জনত বুৰ্জ খলিফাৰ ভিডিঅ' আমি দেখিবলৈ পাইছো ডুবাই ভিডিঅ' আমি অসমীয়া ষ্টাইলত ডিম্পুৰ ভিডিঅ'ৰ জৰিয়তে আমি দেখিবলৈ পাইছো আমি ডিম্পু বৰুৱাক লৈ গৌৰৱান্বিত কৰো
কাৰণ তেওঁ অসমত এদিন ভিডিঅ' বনাই বনাই তেওঁ অসমৰ বাহিৰে তথা ভাৰতত ভিডিঅ' বনাব আৰম্ভ কৰিলে। তাৰপিছত এতিয়া ভাৰতৰ বাহিৰত তথা পৃথিৱীৰ ভিতৰত ওখ অট্টালিকাত বহিও তেওঁ ভিডিঅ' বনাই আছে। ডিম্পু বৰুৱাৰ দুয়োটা ইউটিউব চেনেল, ডিম্পু বৰুৱা আৰু ডিম্পুজ ব্লগ নামৰ চেনেল দুটাই 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অলেখ 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 অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ডিম্পু বৰুৱাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ডিম্পু বৰুৱা আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। চ' গাইজ আজিলৈ ভিডিঅ' ইমানেই, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যাবলৈ সহায় কৰিব। ধন্যবাদ।